हेलो फ्रेंड्स मैं आज आपलोকৰ আগলৈ ছাগলী মাংসৰ ৰেচিপি এটা লৈ আহিছো ছাগলী মাংসখিনিৰ লগত এতিয়া মই কি মছলা দিও তাকে চাই যাওকচোন মিঠা তেল অলপ দিব ভাল করে এনেকে সানি লব যিমান সানিব সিমানে ভাল গোটেইখিনি এনেদৰে সানি লোৱাৰ পিছত এতিয়া আমি ইয়াত কাটি থোৱা পিঁয়াজ অকণমান দিম মছলাবোৰ দি যাম প্ৰথমতে অকণমান নিমখ দিম আৰু পিছত নিমখ আকৌ দিব লাগিব সেইটো কাৰণে এতিয়া অকণমান দিছোঁ এতিয়া জিৰা গুড়ি দিম তাৰপিছত দিম ধনিয়া গুড়ি তাৰপিছত ৰেড চিলি তাৰপিছত মিট মছলা হালধি নেমু চেপি দিছোঁ নেমু আপোনালোকে দিব পাৰে নিদিব পাৰে মই নেমু গোন্ধটো ভাল পাওঁ কাৰণে নেমু চেপি দিম অলপসময় ঢাকি ফ্ৰিজত ভৰাই ৰাখিম আধা ঘণ্টামানৰ কাৰণে মই এতিয়া উলিয়াই লৈছোঁ এতিয়া মই কাটি লোৱা বস্তুখিনি ৰাখি থৈছোঁ ওচৰতে তেলখিনি গৰম হ'লে দিম আৰু পিঁয়াজ নৰসিংহ পাত লচুন আদা পেষ্ট তেজপাতা দালচেনি লং আৰু চেনি অকণমান তেলখিনি ইতিমধ্যে গৰম হৈছে এতিয়া মই ইয়াত চেনি অকণমান দিলোঁ কালাৰৰ কাৰণে দিয়া হয় পূৰা সোৱাদ এতিয়া মই মাংসখিনি দি দিম পানী দি দিম কাৰণ ছাগলী মাংস সিজিবলৈ টাইম লাগে এইখিনি উতলি শেষ হ'লে আমি নমাই গৰম
গৰমে সেৱন কৰিব পাৰি। মাংস ৰেডি হৈ গ'ল। এতিয়া নৰসিংহ পাত কেইটামান, ধনিয়া আৰু ইলাচি গুড়ি অকণমান দি দিওঁ। ৰেডি। দেখাত খুবেই ধুনীয়া লাগিছে, নহ'লে ভাল লাগিছে দেখাত। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব।